নলবাৰীৰ শিঙিমাৰী আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন উদ্বোধন। নলবাৰী আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসৰ উপস্থিতিত উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাই শনিবাৰে উদ্বোধন কৰে নলবাৰী শিঙিমাৰী আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন। 1993 চনতে স্থাপন হোৱা আৰক্ষী চকীখন চলি আহিছিল ভাড়াঘৰত। শনিবাৰে নৱনিৰ্মিত আৰক্ষী চকী উদ্বোধন কৰি পৰ্যায়ক্ৰমে আৰক্ষী চকীসমূহ উন্নীত কৰা হ'ব বুলি মন্তব্য কৰে ডিআইজিপি গৰাকীয়ে। নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ উলগ যাচিছোঁ। এইটোতো আপোনালোকে সকলোৱে জানেই, শিঙিমাৰী অ'পিটো 1993 পৰা ভাড়াঘৰত চলি আছিলে, কিন্তু এতিয়া মানে নতুনকৈ আকৌ আমি ইয়াত ইনগ্ৰেট কৰিছে কনষ্ট্ৰাকশ্যন কমিটি হেডেড বাই SP। আমাৰ আছাম পুলিচ হেডকোৱাৰ্টাৰে এইটো হেৰি কৰে আৰু CM ছাৰৰ ব্লেছিংছত। আৰু ইয়াত অস্থায়ী মানে ভাড়াঘৰৰ পৰা অপাৰেট কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু এতিয়া আমাৰ এটা নিজা বিল্ডিং হ'ল আৰু ইয়াত সুন্দৰ পৰিৱেশত হৈছে। আমি ভাবোঁ যে ইয়াৰ পৰা আৰু ভালকৈ আমাৰ যিসকল আৰক্ষী বিষয়া আছে কাম কৰিব পাৰে। আছে তেনেকুৱা আছে আৰু বনাব। আমি ইয়াৰ আগতে আৰু এটা OP যোৱা বছৰ হেৰি কৰিছিলে, তেনেকৈ আৰু বনাব। সেইটো কাৰণে আমাৰ মানে বেলেগ বেলেগ স্কিম আছে, যেনেকৈ মৈত্ৰী স্কিম আছে, সেইটো আছাম পুলিচ হেডকোৱাৰ্টাৰে চায়। মানে পাৰ্ট বাই পাৰ্ট কৰি আছে, গোটেই অসমতে কৰি আছে, ইয়াতো কৰিব নিশ্চয়। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।